কলিতানী আজি ৰাতিপুৱা শুই উঠা দেৰি হ'ল নেকি? বৰুৱানী দেখোন নক'বা আৰু বৰুৱানী, ৰাতিপুৱা সোনকালে উঠিলো। উঠিয়ে মহাভাৰতৰ যুদ্ধ এখন লগা হ'ল যে বাহিৰ কাম কৰা হোৱাই নাই। মহাভাৰত মানে? আজিকালি তুমি মহাভাৰত চাবলৈ ল'লা নেকি? কোনখন মহাভাৰতৰ যুদ্ধৰ কথা কৈছো বুজাই আছো, তুমি ভিতৰলৈ আহাচোন। আহা আহা বৰুৱানী, বহাচোন বহা। হেৰি নহয়, তুমি কোনখন মহাভাৰতৰ কথা কৈছিলা? নক'বা আৰু বৰুৱানী, নিজৰ ঘৰৰ মহাভাৰতখনৰ কথা কৈছো। সংসাৰ কৰি জীৱনটো কিবা তেল নাইকিয়া চাকিৰ দৰে হৈ গ'ল। কিবা এই টিপটিপাই থাকে, এই জ্বলে এই নুমাই। এই মোৰোহে একে অৱস্থাও। তোমাৰ আগতনো কি লুকুৱাম আৰু? এই ফুলকমলীয়া বয়সতে বিয়া পাতি এনেকুৱা লাগিছে যেন তাৰ চাউল হোৱা পুখুৰীত একেবাৰে বি ঢালিবলৈহে আহিলোঁ। তোমালোকে পুখুৰী খান্দিলা নেকি? সেই মই সেইটো পুখুৰীৰ কথা কোৱা নাই নহয়। বজাৰতে যি যি ওলাইছে। মই চব বুজিছো বৰুৱানী, তুমি ফাৰ্ষ্ট ষ্টেচনত ভুগিছা। ৰাইট কথাই কৈছা। আজিকালি মোৰ মূৰটোৱে কাম নকৰা হৈ গৈছে। এখন ঘৰত ধন সম্পত্তি টকা পইচা এইবোৰ থাকিলে মানুহ সুখী নহয়। এজনে আনজনক বুজিবওতো লাগিব, তেতিয়াহে সংসাৰখন সুখৰ হয়। ঠিকেই কৈছা বৰুৱানী। কেতিয়াবা কেতিয়াবা ভাবোঁ এই তেজ খোৱাটোলৈ পলাই নাহি যদি মই ঘৰৰ ওচৰত সেই ঢেলকৈ পিতাই গ'লে পলাই গ'লো হয়, সি আজি মোক ৰাণী কৰি ৰাখিলে হয়। মোৰ মূৰত পখিলা উৰিছিলে। এইটো প্ৰেমত হাবুক টুবুক খাই পলাই আহি এতিয়া দিনে ৰাতিয়ে মহাভাৰতৰ যুদ্ধই লাগি থাকে। মোৰোহে একেই লাগে কলিতানী। সেইটো সময়ত যদি ঘৰৰ কথা শুনি টেকেলি খোৱাৰ পিতেকলে বিয়া হ'লোহেঁতেন, আজি মই ৰাজকুমাৰীৰ দৰে থাকিলোহেঁতেন। সেইটো সময়ত মোৰ চকুত ঘূৰাই মুতিছিল। এই মদাহীডালৰ প্ৰেমৰ সাগৰ জঁপিয়াই এতিয়া দিনে ৰাতিয়ে মই গালি খোপাকে খাই থাকোঁ মানে। সেয়াই জীৱন বৰুৱানী। এই তেজপিয়াটোৰ প্ৰেমত হাবু ডুবু খাই ফুলিছে ফুলিছে তালৈ বুলি বুকুতে ৰঙা গোলাপ এসোপা। কিন্তু তেতিয়া ভবাই নাছিলোঁ যে গোলাপ ফুলতো কাঁইট থাকে। এতিয়া গোলাপ ফুলবোৰ মৰহি গ'ল আৰু এই কাঁইটবোৰ মোৰ হাতত থাকি গ'ল। বৰুৱানী, ইমান ৰাতিপুৱা ৰাতিপুৱা ওলালেহি যে? আপোনাৰ মূৰত কি হ'ল? এই ৰাতিপুৱা বাথৰুমত পৰিলোঁ। নপৰিবনো কিয়, মাছ মূৰত শনি লম্ভিছে যে। যি হ'ব লাগিছিল হৈ গ'ল দিয়া। বৰুৱানী আহিছে আজি, তাকো বহুত দিনৰ মূৰত। সেই চাহ একাপকে দিয়া। তাকেই মই কলিতানী কম বুলি ভাবিয়ে আছিলোঁ চাহ একাপৰ কথা। তাকে যোৱাকালিৰ পৰা গাটো মোৰ বেয়া, নহ'লে ইমান সময়ত তোমাৰ সন্মুখত চাহি পাই গ'লহি হয়। তোমালোক দুজনী বহি কথা পতা, চাহ মই বনাই আনিছোঁ দেই। কলিতানী, তোমাৰ মানুহজন দেখোন বৰ ভাল, তোমাক চাহ একাপো বনাই খাবলৈ নিদিয়ে। আজি ৰাতিপুৱা মহাভাৰতত শিক্ষাটো পাই গৈছে নহয়, সেইকাৰণে আহি গৈছে লাইনত। কি শিক্ষা পাইছে হয়? আজি ভালকে বুজাই দিছো যে औरत कभी दर्द होता है। নিজে খুব কৈ থাকে নহয়, मर्द को दर्द नहीं होता है, दर्द नहीं होता है। আজি গম পাই গৈছে যে मर्द को भी दर्द होता है। বৰ বেলেগ হিন্দী কোৱা দেই। নক'বা আৰু, খং উঠিলে মোৰ হিন্দী ইংলিছ চব ওলাই যায়। খালি মোৰ হিন্দী ইংলিছবোৰ চবেই হজম কৰিব নোৱাৰে। এই বেলেগৰ কথা বাদ দিয়াহে, তুমি হজম কৰিব পাৰা নহয় সেইটোহে লাগে। পিছে এটা কথা নহয়, তুমি ৰাতিপুৱা এনেকুৱা কি কৰিলা যে তোমাৰ মানুহটোৱে তোমাৰ দুখ কষ্ট বুজি পাই একেবাৰে চাহ বনোৱাত লাগিল যে? মোকো কোৱাচোন। সঁচাকৈ তো শিকিবানে? আৰে শিকিম, মোৰ বিৰাট কষ্ট হৈছে জানানে। মোৰ মানুহটোৱে ৰাতিপুৱাই মুতনি সোপা চুবাই আহি গোটেই দিনটো অশান্তি সৃষ্টি কৰিছে। ঘৰৰ দায়িত্বটো একো এডাল নলয়, গোটেই পইচাগাল মদ খাই হেৰুৱাইছে জানা। হয় নেকি? তেতিয়াহ'লে তুমি তোমাৰ মানুহটোক আজি ভাল শিক্ষা এটা দিব লাগিব, আৰু সেই শিক্ষাটো মই শিকাই দিম। তুমি ব'লাচোন মোৰ লগত বাহিৰলৈ। ব'লা আহা। লোৱা। মই আকৌ ইটা চপৰালৈ কি কৰিম? এই ইটা চপৰাত মানুহজনৰ নামটো লিখি মূৰলৈ মাৰি পঠাবা। তেতিয়া গম পাব আমাৰ দুখ লাগিলে কেনেকুৱা লাগে। মোৰজনে ৰাতিপুৱাই গম পালে, সেইকাৰণেতো এতিয়া চাহ বনাবলৈ গৈছে। হে হৰি, মানে বাথৰুমত পৰা নাছিল? কিহে বৰুৱানী, আজি চাহৰ লগত ইটা খাম বুলি ভাবিছা নেকি? নাই মই চাহো নাখাওঁ ইটাও নাখাওঁ। মই আজি কাৰোবাৰ তেজহে খাম। মই যাওঁ বুজিছা কলিতানী, লগ পাম তোমাক। চাহটো খাই যোৱা। নাই মই চাহ নাখাওঁ। আজি ভাল শিক্ষা এটা দিবলৈ আছে। মই আহিছো দেই। পেটে পেটে চাগে বহুত হাঁহি উঠিছে নহয় লোকক ৰাতিপুৱা ৰাতিপুৱা এইবোৰ শিক্ষা দি। মোৰতো ভাল লাগিছে। যি দেখিছো নিজৰে বৰ দুখ লাগিছে। নলাগিলে লগা বন্ধু যে, আজি বড়ো আৰু মোৰতো দুফাল হ'ব। মই বেয়া হ'লো বুলিয়ে চব মতা মানুহ বেয়া নহয়। মই জানো যেনেকে হাতৰ 5টা আঙুলি সমান নহয়, তেনেকে পৃথিৱীৰ সকলো মতা মানুহ বেয়া নহয়। আপোনালোকৰ নিচিনা এজন বা দুজনৰ কাৰণে বাকীবোৰ এনেই বদনামী হ'বলগীয়া হয়। শুনক, এই সমাজক দেখুৱাই সংসাৰ কৰিব নালাগে যদি সংসাৰৰ বুজা বুজিয়েই নাপায়।